সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে এইখন সমাজতে। জীৱশ্ৰেষ্ঠ মানুহৰ মূল্য কোনোবাৰ বাবে পৰ্বতসম, আন কোনোবাৰ বাবে ডাষ্টবিন, ডাম্পিং গ্ৰাউণ্ডৰ সেই লেতেৰা আৱৰ্জনাৰ সমান। মানুহ কিমান নিষ্ঠুৰ হ'ব পাৰে সেয়া দেখিলে বেয়া লাগি যাব আপোনাৰো। নিজ সন্তানক আৱৰ্জনাৰ মাজত পেলাই দিবলৈও কুণ্ঠাবোধ নকৰে এনে একাংশ মাতৃয়ে। নিজ সন্তানক শিয়াল, কুকুৰ, কাউৰীৰ ভয়খনৰ বাবে পেলাই থৈ যোৱা পিতৃ মাতৃ কিমান নিষ্ঠুৰ হ'ব পাৰে সেয়াও প্ৰশ্ন উঠিছে সকলোৰে মুখে মুখে। আৰু বাচ্চা এটা কাবাই ফেলে থৈ গুচি গৈছে, তো বাচ্চাটো চালো লৰা হ'ব। বাচ্চাটো আজিৰে হ'ব নেকি? এইটো বাচ্চা আজিৰে মনে হয়, আজিৰে হ'ব না? আজিৰে হ'ব, ৰাতিৰ হ'ব পাৰে। এই জাগাখিনিৰ নাম মেটগুচি, বৰপেটা, গান্ধীনগৰ, নতুন বাছ ষ্টেণ্ডৰ গুৰিত আছে। শাস্তি এটা শাস্তি কাই দিব দেখা নাই, মানুহটো অনুভৱ কৰি ভগৱানে আহি দিব লাগিব, আল্লাই দিব লাগিব সেই শাস্তিটো। মানৱ জাতিক লজ্জানত কৰা আন এক ঘটনা ঘটিল বৰপেটা চহৰত। সদ্যজাত দেৱ শিশুটিক ডাম্পিং গ্ৰাউণ্ডত পেলাই থৈ গ'ল কোনো পিতৃ মাতৃয়ে। আজি দিনৰ ভাগত পথচাৰীৰ নজৰত পৰিল ডাম্পিং গ্ৰাউণ্ডত পোক পতংগই আগুৰি ধৰা ফুলকুমলীয়া মৃত দেৱ শিশুটি। দেৱ শিশুটিৰ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও কোনো পাখণ্ড পিতৃ মাতৃয়ে চয় চাই শিশুটিক পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। বৰষুণ হৈছে ৰাতিপুৱাই, বৰষুণ শেষ হৈছে, তেতিয়া আমি ঘৰত কাম কৰি আছোঁ কিবা। এই ইয়াতে যে দোকানটো কৰে, এই ছোৱালীটো মোক ফোন কৰিছে, কয় মামা এটা মানে সৰু বাচ্চা এটা পেলাই থৈ গৈছে। মই বোলো ফটো মাৰি পঠাই দিম, ফটো মাৰি পঠাই দিলাক। দিয়াৰ পিছত আৰু কয় বহুত মানুহ আছে ইয়াতে, যে মই উকিলা এটাক ফোন কৰিলোঁ যে আপুনি গম পাইছে না নাই? এনেকুৱা পিছত উকিলা আহি পেলাই এতিয়া পুলিচক ফোন কৰলাক, নাই আহিব। এতিয়া চাই মানে ইয়াতে ফেলে থৈ গৈছে, বৰষুণৰ আগে আগে বোলে ফেলে থৈ গৈছে। তাৰমানে এটা পিলবিলা লাই বোলে দেখা পাইছে, স্কুটিতে ইফালে বোলে আনি পিলবিলা লাই এটা বোলে দেখা পাইছে, কিন্তু পিলবিলা লাই এইটো আজি ৰাতি বাচ্চা হ'ব কিজানি। মানে এতিয়া পুৱা পেলাই থৈ গৈছে। এইখিনি মেটগুচি, গান্ধীনগৰ মেটগুচি। ইয়াৰ পূৰ্বেও বৰপেটা চহৰৰ গান্ধীনগৰৰ জংঘলত উদ্ধাৰ হৈছিল এটি শিয়াল কুকুৰে ভয়খন কৰা দেৱ শিশু। আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হ'ল বৰপেটা চহৰৰ ডাম্পিং গ্ৰাউণ্ডত। নিজৰ কুকৰ্ম ঢাকিবলৈ কোনো লোকে এনে নিষ্ঠুৰ কাম কৰাৰো সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে। ঘটনাটো মানে আপোনাৰ মই ঘৰৰ পৰা ওলাই আহিছোঁ, ওলাই আহি মেডিকেলত যাওঁতে দলঙৰ ওচৰত এটা সদ্যজাত শিশু ইয়াত পৰি আছে মৃত্যু অৱস্থাত। ঘটনাটো দেখি পেলাই মোৰ ইমান দুখ লাগিছে, মই ভাষাৰে আপোনালোকক বুজাব পৰা নাই। ইমান সদ্যজাত শিশুটো কাৰ ইমান নিষ্ঠুৰ অন্তৰ এনেকৈ ৰাস্তাৰ কাষত পেলাই থৈ গ'ল। এই মোৰ জীৱনৰ নষ্টালজিয়া এটা অভিজ্ঞতা হ'ল যে মাতৃসকল যিমান, কিছুমান মাতৃ যিমান পিছাৰ হ'ব পাৰে, আজি মোৰ অভিজ্ঞতা হ'ল। মই ভবা নাছিলোঁ এনেকুৱা এটা দৃশ্য মই চাম বুলি। বৰপেটাৰ পৰা মিনু চৌধুৰীৰ ৰিপৰ্ট, অসম ভইচ।